নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অল জানকাৰী আছামলৈ। ডেজা ভু এই শব্দটো আপোনালোকে নিশ্চয় শুনিছে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ডেজা ভু কি সেই বিষয়ে ক'বলৈ গৈ আছোঁ। প্ৰথমতে মই এটা উদাহৰণৰ সহায়ত আপোনালোকক ডেজা ভু কি বুজাবলৈ চেষ্টা কৰিম। ধৰি লোৱা আপোনাৰ দেউতাই আপোনাৰ বাবে বজাৰৰ পৰা এটা কেক কিনি আনিছে। আপুনি সেই কেকটো আগতে কেতিয়াও খোৱা নাই, আনকি সেই কেকটো আগতে আপুনি কেতিয়াও দেখাও নাই। তেতিয়া আপোনাৰ মাকে ক'লে যে কেকটো আমি খালি ৰাতিপুৱা খাম, আৰু সেই বুলি কৈ ফ্ৰিজৰ ভিতৰত কেকটো থৈ দিলে। কিন্তু আপোনাৰ ৰাতিপুৱালৈ ধৈৰ্য নহ'ল আৰু ৰাতি মনে মনে আপুনি কেকটো খাবৰ বাবে ফ্ৰিজৰ দৰ্জাখন খুলিলে। কিন্তু দৰ্জাটো খোলা মুহূৰ্তত আপোনাৰ কিবা এটা অনুভৱ হ'ল। আপোনাক এনে লাগিলে যে এই ঘটনাটো আগতেও আপোনাৰ লগত ঘটিছে। আপুনি আগতেও ৰাতি সেই একেধৰণৰ কেকটো খাবলৈ ফ্ৰিজৰ দৰ্জাখন খুলিছে, কিন্তু আপুনি আগতে কেতিয়াও সেই কেকটো দেখা নাই, আনকি সেই কেকটো খোৱাও নাই। তেতিয়াহ'লে আপোনাৰ লগত কি হ'ল, কি ঘটিলে? এয়াই হৈছে ডেজা ভু। কিবা এটা ঘটনা আগতে আপোনাৰ লগত কেতিয়াও ঘটা নাই, কিন্তু ঘটনাটো ঘটাৰ মুহূৰ্তত আপোনাক এনে লাগে যে এই বস্তুটো আগতেও মোৰ লগত হৈ গৈছে। এনেধৰণৰ ঘটনা প্ৰতিদিনে পৃথিৱীৰ বিভিন্ন স্থানত বিভিন্ন মানুহৰ লগত বিভিন্ন সময়ত ঘটি থাকে। এনেধৰণৰ মনৰ এটা যি মিছা ধাৰণা, তাকেই ডেজা ভু বুলি কোৱা হয়। ফ্ৰেঞ্চ ভাষাত ডেজা ভু শব্দৰ অৰ্থ হৈছে অলৰেডি চিন, যাৰ অৰ্থ হৈছে আগতে দেখা। বন্ধুসকল, আপোনাৰো কেতিয়াবা ডেজা ভু হৈছে নেকি? কমেণ্ট কৰি নিশ্চয় জনাব। আজিৰ বাবে ভিডিঅ'টো বাৰু ইয়াতে সমাপ্ত কৰিছোঁ। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।